কবিতাৰ শিৰোনাম কি যে দুৰ্ভগীয়াময়। কথা মাজিদুৰ ৰহমান। আবৃত্তি তছদ্দুক এডিৰিকু। বাণীবন্ধনত জাবেদ আখতাৰ। আপোনালোকে কবিতাটো শুনি যদি ভাল পায় তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কি যে দুৰ্ভগীয়াময়, হিয়াৰ আমঠুত তোমাৰেই ছবি। আশা কৰোঁ ভালে আছা তুমি। তোমাৰ সুখত সুখী হ'বলৈ, তোমাৰ দুখত দুখী হ'বলৈ মন যায় মোৰ। কিন্তু কি যে দুৰ্ভগীয়াময়, লগ পোৱাৰ আশা হৈয়েই ৰৈছে। হৃদয়ত লাগিছে বিষাদৰ হোৱা দোৱা। তথাপিও আছে আমাৰ গভীৰ বিশ্বাস, ভাল পোৱাৰ সততা। তোমাৰ চকুত চকুত হৈ তোমাক দেখি লওঁ সান্তনা। আঁতৰ হয় বিষাদ মোৰ অন্তৰৰ পৰা। কি যে দুৰ্ভগীয়া মনৰ উমাল বুকুত পুহি ৰাখিছোঁ সপোন যেন এক আশা। তুমিয়েই মোৰ উমাল বুকুৰ সপোনৰ ভৰসা। কবিতাৰ